কচু শাকখিনি মই ভালকৈ ধুই লৈছোঁ, ভালকৈ চাফা কৰি। আপোনাৰ লগতে এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ, নহৰু 20 ফুটা খুন্দি লৈছোঁ, নিমখ, 2টা মাছৰ মাথা লৈছোঁ ফ্ৰাই কৰি, 2খিলা তেজপাত আৰু আপোনাৰ বিলাহী ডাঙৰ এটা। এতিয়া মই কেৰাহীত তেল দিলোঁ, লগতে তেজপাত 2টা আৰু পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাকৈ মই ভাজি লওঁ। ধৰক আপোনাৰ 1 মিনিটমান সময় মই ভাজি লৈছোঁ। এতিয়া ইয়াত মই বিলাহী যিটো মই ডাঙৰ ডাঙৰকৈ স্লাইচ কৰি কাটি লৈছিলোঁ সেইখিনি দিলোঁ আৰু এতিয়া মই গোটেইখিনি ভালকৈ 5 মিনিটমান সময় ভাজি লওঁ। এয়া মোৰ প্ৰায় ভাজা হৈ গৈছে। এতিয়া ইয়াত মই নিমখ দিলোঁ আৰু অলপমান হালধি দিম। এতিয়া দি পেলাই মই এইখিনি অকণমান বিলাহীখিনি গলাকৈ ভাজি লওঁ। এয়া মোৰ প্ৰায় হৈ গৈছে। এতিয়া ইয়াত মই যিখিনি কচু শাক আছে সেইখিনি অকণমান নিমখ দি বইল কৰি লৈছোঁ, এটা চিটি মাৰি কুকাৰত। আৰু এতিয়া মই পানীখিনি নিগৰাই লৈছোঁ বোলে। এতিয়া মই এইখিনি ইয়াত দিলোঁ, দি পেলাই এইখিনি এতিয়া মই ভালকৈ ভাজিম 10-15 মিনিটমান সময়। তাৰপিছত এয়া মোৰ ভাজা প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াত আপোনাৰ যিখিনি মাছৰ মাথা আছে সেইকেইটা দি দিছোঁ। দি পেলাই এতিয়া মই মাছৰ মাথাখিনি ভাঙি পেলাই ভালকৈ 15-20 মিনিট সময় ভাজি লৈছোঁ মিডিয়াম ফ্লেমত। ইয়াত মই এতিয়া নহৰুখিনি যিখিনি খুন্দি থৈছিলোঁ সেইখিনি দিছোঁ। নহৰু গোন্ধটো নোযোৱালৈকে এতিয়া খালি মই মিডিয়াম ফ্লেমত এইখিনি ভালকৈ ভাজি লওঁ। এয়া মোৰ ভাজা প্ৰায় হৈ গ'ল আৰু মই এতিয়া ছাৰ্ভ কৰিছোঁ। খাবলৈ বিৰাটেই ধুনীয়া হয়। আপোনালোকে ট্ৰাই কৰি চাব, চাই পেলাই মোক জনাব যে কেনেকুৱা পালে। আজিলৈ ইমানতে শেষ কৰিলোঁ। আকৌ আহিম নতুন ৰেচিপি লৈ।